মোৰ নাম শাহিন। মোক আপোনালোকে লেট্ৰিনৰ ছবিত ভোট দি জয়যুক্ত কৰিব। তেতিয়াহ'লে মই ৰাস্তা, ঘৰ, লেট্ৰিন তলত বাথৰুমটো ফ্ৰী কৰি বনাই দিব পাৰিম। আৰু গৰমৰ দিনত ফেনখন প্ৰয়োজন, সেইটো কাৰণে ফেন এখন দি দিম। নমস্কাৰ। পানী লগ ফোনে মাৰোৰা আইভাৰে হনাই হেনতো। হেল্ল'। গৈছো ৰ মেম চাইবা যাই পাইছো ৰ অলপ মানে সদা গৈছো লেটিঙৰ ছবিত ভোট দিয়া লেটিঙৰ ছবিত ভোট দিয়া লেটিঙৰ ছবিত ভোট দিয়া লেটিঙৰ ছবিত ভোট দিয়া খৰি কদাল বাদ দিয়া লেটিঙৰ ছবিত ভোট দিয়া খৰি কদাল বাদ দিয়া লেটিঙৰ ছবিত ভোট দিয়া খৰি কদাল বাদ দিয়া লেটিঙৰ ছবিত ভোট দিয়া খৰি কদাল বাদ। বাইদেউ দাদা বাইদেউ কাই আছে ওলাই হ। আপোনালোকে কওকচোন আমি ভোট খুজিব আছিলো। আমি আৰু জিকাৰ পিছত কি দিব আপোনালোকে? লেট্ৰিন এটা দিম দে। ফেন খানা দিব লাগিব কিন্তু দিম দে। ফেন খানা বেয়া প্ৰয়োজন আছে, মোকতো গৰম বেছি না আজিকালি। দেনতে দিব ফটো পিছত দিলে নেদাৱা দিম দে লেট্ৰিনটা লগত বাথৰুমটো ফ্ৰী দিম দে। আমি লেট্ৰিনৰ ছবিত ভোট হয় দিম। নেকি? আৰু মোক লিখি দি যাব লাগিব, কাৰণ বিশ্বাস নহয় আজিকালি জিকাৰ পিছত নটা হাৰি যায়। খৰি কদাল বাদ দিয়া লেটিঙৰ ছবিত ভোট দিয়া 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 খৰি কদাল বাদ দিয়া লেটিঙৰ ছবিত ভোট। দাদা বাইদেউ ঘৰত আছে নে? নাই। মায়েৰে লেট্ৰিনৰ ছবিত ভোটটো দিবা দিবি। আৰু মোক কিন্তু কাপোৰ লাগিব। দিম দে। মাকো দিবা দিম দে। খৰি কদাল বাদ দিয়া লেটিঙৰ ছবিত ভোট দিয়া খৰি কদাল বাদ দিয়া লেটিঙৰ ছবিত ভোট দিয়া। দাদা লেট্ৰিনৰ ছবিত ভোট দিব। হয় নেকি? আমাক কি দিবি? যি লাগে তাকে দিম দে। কি দি কোৱাচোন আগতে, তাৰপিছতে ভোট দিম। লেট্ৰিনৰ লগত বাথৰুমটো ফ্ৰী দিম দে। আৰু গৰমৰ দিনত এখন ফেন দিম দে। দে লেট্ৰিনৰ ছবিত ভোট দিবি। হ'ব বাৰু খৰি কদাল বাদ দিয়া লেটিঙৰ ছবিত ভোট দিয়া। মানুহ ওলে তালা মাৰা আছে দেখোনে উল্টি যাম খৰি কদাল বাদ দিয়া লেটিঙৰ ছবিত ভোট দিয়া খৰি কদাল বাদ। তোমালোকে ক'ত আহিছা ইয়াতে? আমি ইয়াতে ভোট খুজিব আহিছো। কিহৰ ভোটৰ কাৰণে আহিছা? ইলেকশ্যন লেট্ৰিনত। আচ্ছা, লেট্ৰিনত। আচ্ছা, তুমি তোমাৰ লেখা পঢ়া কিমান আছে? মই মেট্ৰিকত নম্বৰ ফেল কৰিছো। নকবি দিছোন। তুমি কোৱাচোন মুখ্যমন্ত্ৰীজনৰ নাম কি আমাৰ অসমৰ? ডক্টৰ ৰমেশ পেগু। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম? ভূপেন হাজৰিকা। তোমাক ভোটত সঁচাকৈ জিকি তুমি হা। আশীৰ্বাদ কৰিব। একদম বঢ়িয়া। তুমি ভোটত জিকি যাবা, তোমাক আমি ভোট দিম হা। লেটিঙৰ ছবিত কদাল বাদ দিয়া লেটিঙৰ ছবিত ভোট দিয়া